ছয় নং ভাণ্ডাৰত বানাক্ৰান্ত আৰু খহনীয়া পৰিয়াললৈ জলপানী বিতৰণ সাংবাদিক আৰু আমচুৰ। আই নদীৰ বানপানী আৰু খহনীয়াৰ ফলত 6 নং ভাণ্ডাৰৰ নৈপৰীয়া লোকে নিৰাপদ স্থান হিচাপে ওখ ঠাইত আশ্ৰয় লৈছে যদিও তীব্ৰ খাদ্য সংকটত ভুগিবলগীয়া হৈছে এইসকল লোক। আজি সাংবাদিক আজিজুল হক আৰু ৰমেশ তালুকদাৰৰ নেতৃত্বত আৰু বঙাইগাঁও জিলা আমচুৰ সহযোগত বঙাইগাঁও জিলাৰ মানিকপুৰৰ অন্তৰ্গত 6 নং ভাণ্ডাৰত বানপানীৰ কবলত পৰি দিখাৰা হৈ থকা পৰিয়ালৰ শিবিৰত আমচুৰ তৰফৰ পৰা জলপানী বিতৰণ কৰে। শিবিৰত উপস্থিত থাকি সাংবাদিক আজিজুল হক, ৰমেশ তালুকদাৰ, বঙাইগাঁও জিলা আমচুৰ সাধাৰণ সম্পাদক ৰেজাউল আহমেদ, ভাণ্ডাৰা আঞ্চলিক আমচুৰ সাধাৰণ সম্পাদক আমিনুল ইছলাম, দক্ষিণ বিজনী আঞ্চলিক আমচুৰ সভাপতি আনছাৰ আলী আহমেদৰ উপস্থিত বিস্কুট, চিৰা, মুড়ি, পানী যোগান ধৰা হয়। চাৰি পাঁচ দিন প্ৰায় এসপ্তাহ হ'ল যি বানৰ তাণ্ডৱ, গৰাখহনীয়াৰ তাণ্ডৱ, বিশেষকৈ মোটামুটি আপোনাৰ 25-30টা পৰিয়াল ইতিমধ্যে ঘৰ নোহোৱা হৈছে। ইয়াতে আপোনালোকে চাইছে কেম্পত ৰখি আছে এতিয়ালৈকে আমি আমাৰ এই সাংবাদিক বন্ধু ৰমেশ উদ্দিনে আমাৰ লগত যোগাযোগ কৰিছিল। তেখেতৰ কিছুমান সঁহাৰি আৰু আমাৰ বঙাইগাঁও জিলা আমচুৰ পৰা অলপ কিছু মানে আমি সম্পূৰ্ণৰূপে দিব পৰা নাই যদিও অলপ কিছু আমাৰ এই বন্যাৰ্থ পৰিয়ালৰ কাৰণে অলপ সাহায্য আগবঢ়াইছোঁ। এইটোৱে হেৰি আছিলে। চাওক, আজি মোটামুটি 3-4 দিন হ'ল আমাৰ DC উপায়ুক্ত মহোদয় ইয়াতে আহিছিল, আমাৰ বিধায়ক মহোদয় আহিছিল, আমাৰ লাট মণ্ডলো আহিছিল, আমাৰ এই কি কয় পঞ্চায়ত প্ৰতিনিধিসকলেও আহিছিল। কিন্তু আমাৰ যিখিনি বন্যাৰ্থ পৰিয়ালে যিখিনি সহায় সাহায্য পাব লাগিছিল উপযুক্ত পৰিমাণে এতিয়ালৈকে আমি সহায় সাহায্য পোৱা বুলি আমাৰ চকুত ধৰা পৰা নাই। মই বঙাইগাঁও জিলা আমচুৰ তৰফৰ পৰা আমাৰ বঙাইগাঁও জিলা প্ৰশাসন তথা আমাৰ ৰাইজৰ প্ৰতিনিধি, আমাৰ MP মহোদয়, আমাৰ বিধায়ক মহোদয় সকলোকে আহ্বান জনাওঁ যে আপোনালোকে যথাসম্ভৱ এইসকল ৰাইজৰ যিমানখিনি পাৰে আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা বা ৰাইজৰ প্ৰতিনিধিৰ ফালৰ পৰা সহায় সহযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ। সজিত সাংবাদিক ৰমেশ তালুকদাৰ আৰু বঙাইগাঁও জিলা আমচুৰ সাধাৰণ সম্পাদক ৰেজাউল আৰু ভাণ্ডাৰা আঞ্চলিকৰ সাধাৰণ সম্পাদক আব্দুল আমিন আৰু দক্ষিণ বিজনী আঞ্চলিক আমচুৰ সভাপতি আনছাৰ আলীৰ নেতৃত্বত আমি 6 নং ভাণ্ডাৰা, গৰাখহনীয়া আৰু বানাক্ৰান্তৰ মাজত কিবা এটা ফুড পেকেজিং আমি অলপ যোগান ধৰিলোঁ। বিস্কুট, পানী আৰু মুড়ি, চিৰা যোগান ধৰিলোঁ। কিন্তু ইয়াতে আমি আহি যিটো দেখা পালোঁ, গৰু আৰু মানুহ একেলগত বসবাস কৰি আছে। কিন্তু ইয়াতে শুনা পালোঁ যে 2 দিনৰ ৰিলিফ দিছে। কিন্তু সিহঁতে 2 দিনৰ ৰিলিফ 1 কিলো চাউল দি সিহঁতৰ কাম নহ'ব। সিহঁতে যিটো গৰাখহনীয়া হৈছে, দুটা চৰকাৰীকৈ বিদ্যালয় গৈছে, মছজিদ গৈছে আৰু মানুহৰ কিমান মানুহ হৈছে গৃহহীন হৈছে। কিন্তু আজি ইয়াতে বিজনেছ চাৰ্কল অফিচাৰ হওক, আমাৰ লাট মণ্ডল হওক, এইটো ৰাস্তা দি অহা যোৱা কৰে। কিন্তু ইয়াতে ভিতৰত যে কি হৈ আছে, কেনেকুৱা পৰিস্থিতিৰ মানুহ আছে, এতিয়ালৈকে সেইটো খবৰ লোৱা নাই। আমি চৰকাৰক আহ্বান জনাইছোঁ, বঙাইগাঁও জিলা উপায়ুক্তক আহ্বান জনাইছোঁ, আপোনালোকে আহক, আহি পেলাই জেগা যাওক, স্পটত যাওক, কি হৈ আছে, এইটো বস্তু কেনেকৈ নিৰ্মূল কৰিব পাৰি, মানুহক কেনেকৈ সহায় কৰিব পাৰি, সেইটো অলপ ব্যৱস্থা ল'ব লাগে ইমাৰ্জেঞ্চি। আৰু 2 নম্বৰ কথাটো হ'ল যিখিনি ব্যৱস্থা কৰা হৈছিল নেকি, যিখিনি মানুহ বৰ্তমান কেম্প বনাই আছে, এটা দলং ব্ৰিজৰ ওপৰত কেম্প বনাই আছে, সেই মানুহখিনি পানীৰ অভাৱ আছে, পানীৰ ব্যৱস্থা কৰি দিব লাগে আৰু মেডিকেলৰ ব্যৱস্থা কৰি দিব লাগে, মেডিকেল আৰু টয়লেটৰ ব্যৱস্থা কৰি দিব। যিটো আমাৰ প্ৰধানমন্ত্ৰী সঘনাই কৈ থাকে অনাময় আঁচনিৰ ব্যৱস্থা কৰি দিব লাগে। এইখিনি মই জিলা উপায়ুক্ত আৰু আমাৰ মানিকপুৰ ব্লকৰ উন্নয়ন খণ্ডৰ বিষয়াক আমি অনুৰোধ জনাইছোঁ। এতিয়া মুখ্যমন্ত্ৰীৰ ঘোষণা হৈ থাকিব। মুখ্যমন্ত্ৰীৰ হৈ আমাৰ অসম চৰকাৰৰ হৈ কোনো এটা প্ৰতিনিধি এতিয়ালৈকে ইয়াতে আহি পোৱা নাই। মুখ্যমন্ত্ৰীৰ ঘোষণা হৈ থাকিব। মুখ্যমন্ত্ৰী অলপ মাইণ্ড দিব লাগে চৰ অঞ্চলত, আৰু বিশেষকৈ গাঁৱলীয়া অঞ্চলত কি হৈ আছে, বানপানী কি হৈ আছে, সেই সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, অনতিপলমে ঘোষণা কৰিব লাগে। আমি দাবী